বিভাজিত কৰি কি কি বস্তুৰ সংমিশ্ৰণৰ ফলত কি লাগে আমাৰ কেনেকৈ আমি ল'বলৈ চেষ্টা কৰিম এই জুই তিনিটা বস্তুৰ সংমিশ্ৰণৰ ফলত আমাৰ জুইৰ সৃষ্টি হয় দাহ্য পদাৰ্থ বা কাঠ খেৰ বা কাগজ দাহ্য পদাৰ্থ আৰু অক্সিজেন আৰু জ্বলিব পৰা ইন্ধন মানে আপোনাৰ হিট এই তিনিটা বস্তু যেতিয়া একলগ হ'ব তেতিয়া আমি জুইটো মানে জুইটো সৃষ্টি হ'ব এই তিনিটা অক্সিজেন জ্বলিব পৰা পদাৰ্থ আৰু হিট এই তিনিটা বস্তু যেতিয়া একেলগ হ'ব তেতিয়াহে জুইটো সৃষ্টি হ'ব এই তিনিটা বস্তু তিনিটা মানে যদি আমি যিকোনো এটা বস্তু সেপাৰেট কৰি দিওঁ তেতিয়াহে জুইটো সোমাই যায় ধৰক আমি অক্সিজেনটো ধৰক এতিয়া আমাৰ এটা সাধাৰণ গাঁৱলীয়া ঘৰত জুই লাগিছে তাত কি বাঁহ থাকে কাঠ থাকে খেৰ থাকে এইটো যদি আমি পানী ইউজ কৰোঁ পানী ইউজ কৰিলে কি হয় বস্তুটো ঠাণ্ডা হয় হিটটো নাইকিয়া হয় যেতিয়া হিটটো নাইকিয়া হয় এই তিনিটাৰ পৰা এটা আঁতৰি গ'লে নাই তেতিয়া জুইটো নোমায় আৰু যেতিয়া তেলত জুই লাগে তেলত যেতিয়া জুই লাগিব তেতিয়া পানীটো পাতল কি পানীৰ ওপৰত ঘূৰি থাকে যেতিয়া আমি পানী বাঢ়িলে তো সেই পানীটো তেলৰ তলতে যাব আমিতো নোৱাৰিম তেতিয়া আমি মানে ইয়াত মানে আমি আমাৰ ইন্ধন এটা ব্যৱহাৰ কৰোঁ এইটো CO2 গেছ এক্সটিংগুইশাৰ ধৰক এটা পুখুৰীত তেল ধৰক গাড়ী টেংকাৰ এটা এক্সিডেণ্ট হয় পুখুৰীত তেলখিনি পৰি আছে তেতিয়া পানীখিনি তলত তেলটো ওপৰত সেইটো আমি কেনেকৈ নোমাম সেই যেতিয়া ফেন জাতীয় কম জাতীয় বস্তু আছে আমাৰ পানীৰ লগত তাত মিহলাই মাৰি তেতিয়া তাত মানে এটা আৱৰণৰ সৃষ্টি হ'ব আৱৰণটো যেতিয়া তেলে ৰাখি দিব যে আমি যে চাপ কাপোৰ ধোৱাৰ আগতে চাপখিনি দি মাৰোনে নাই এনেকৈ তেতিয়া ফেন ওপৰত উপঙি উঠেনে নাই সেই ফেনৰ নিচিনা এটা ডাঠ আৱৰণ হ'ব তাৰপিছত অক্সিজেনটো আমি সেই ব্লেংকেট ফেনটো আমাৰ ব্লেংকেটৰ নিচিনা হ'ব এতিয়া সেই অক্সিজেনটো নাইকিয়া কৰিব ফেন এতিয়া আমি তাৰ যিটো নোহাবলৈ সক্ষম হ'ম 3 নম্বৰ গেছ ফায়াৰ যেতিয়া গেছ সিলিন্ডার একটা জুই লাগে সদায় এইটো মানে আমার মানে মাইকী আমার মানে মহিলার কাম জুই লাগার লগে লগে এইটো আমার হেৰি সিলিন্ডার এইটো সিলিন্ডার পাইপটো এইটো স্টক আমি ভাত বনাই আছো ভাত বনাই থাকোতে অকস্মাত কোনোবা মানে এটা এনেকুৱা এজন মানুহ আহিলে মাত দি দিলে আমি এনেকৈ বহাই থৈ গুচি গ'লো কেৰাহীটো বাকিলোহে মানুহ এতিয়া সময় কি হৈ তেলটো জুইটো ধৰি দিব এতিয়া আমি কি কৰিম তাত যদি কিবা ব্লেংকেট থাকে বা কিছুমান মানুহে মানে তলত কিবা বস্তা মৰা পাতৰ বস্তা থাকে বা তেনেকুৱা কাপোৰ কাপোৰ পাৰি লয় সেই বস্তাটো আমি ভাঙি পেলাই প্ৰথম নিজৰ গা পিনে লওঁ এইটো ধৰক বস্তা এই বস্তাটো উঠাই পেলাই নিজৰ গা পিনে লৈ পেলাই কেৰাহীত বা একদম যিমান ডাঙৰ আছে ধুনীয়াকৈ এনেকৈ পেলাই দিম জুইটো এনেকৈ ওলাই যাব গুচি যাব বস্তাটো ঢাকি দিলে বাছ অক্সিজেনটো নাইকিয়া হৈ গ'ল জুইটো লগে লগে নোহোৱা আৰু এই পাইপটো যদি দুৰ্বল থাকে বহু সময় জ্বলি আছে জ্বলি থকাৰ ফলত এইটো মানে কাপোৰ থাকে আৰু হেৰি আপোনাৰ প্লাষ্টিকৰো থাকে গলি গলি ইয়াত আহি যাব ইয়াত যেতিয়া গোটেইখিনি পুৰি যাব তেতিয়া এই পিনটো এই হেৰিটো দি পেলাই গেছৰ নালটো দি পেলাই এইটো যিটো আমি হেৰিটো পাইপটো লগাইছোঁ এইটো পুৰি গ'ল পুৰি যোৱাৰ পিছত ইয়াৰ পৰা ডাইৰেক্ট জুইটো হেৰি হ'ব প্ৰথম ডাঙৰ নহয় ইয়াৰ পৰা যেতিয়া হ'ব বাছ ইয়াত পুৰা আপোনাৰ জুই জ্বলি আছে এই আমাৰ ঘৰত ব্লেংকেট আছে কিবা ডাঠ কাপোৰ আছে এইখিনি দি পেলাই ধুনীয়াকৈ একদম মেলিয়াই এইটো আমাৰ ব্লেংকেট আগতে প্ৰথম এটা কথা চিন্তা কৰিব নিজৰ গাটো আপুনি যদি ৰেস্কিউ আপোনাৰ গাত যদি জুই লাগে আপোনাক কোনে প্ৰথম নিজৰ গাত পিনে ল'ব এনে লৈ পেলাই ধুনীয়াকৈ এনেকৈ ঢাকি দিলে অক্সিজেন মুক্ত হ'লে বস্তু অক্সিজেনটো নাইকিয়া হৈ গ'ল
চিলিণ্ডাৰৰ জুইৰ পৰা বহুত ডাঙৰ বিস্ফোৰণ হয় আৰু চিলিণ্ডাৰটোৱে আৰু এটা কথা কওঁ চিলিণ্ডাৰটো সদায় ইয়াত এটা পেকিং থাকে দুইটা ভাগত ভাগ থাকে ব্ৰাছ লৈ এইখিনি নহয় সদায় এনেকৈ মাৰি দিয়ে চিলিণ্ডাৰ ইয়াত যিটো জইন থাকে এই জইনটোহে ব্ৰাছ হয় ওপৰত পিনে নহয় 4 নম্বৰ হ'ল মেটেল ফায়াৰ মানে আমাৰ এই এলেকাত নাই ট্ৰেন্সফৰ্মাৰ যেতিয়া জুই লাগিব কাৰেণ্ট ট্ৰেন্সফৰ্মাৰ মিডিয়াম এইটো সব থাকিব তাত আমি কি ব্যৱহাৰ ভিডিঅ' নকৰি সাধাৰণতে আমি ফায়াৰ চাৰ্ভিচ বা মানুহবোৰ উপস্থিত নহওঁ প্ৰথমতে ৰাইজে যদি ওচৰত বালি পায় বালি ফুট মাৰি আমি গৈ পোৱাৰ লগে লগে আমি CO2 গেছ এক্সটিংগুইচাৰ পানীৰ লগত মিহলাই বস্তুটো ডাই পাউডাৰ ইউজ কৰি এই মেটেল ফায়াৰটো আমাৰ গাঁৱৰ কাৰণে ইমান বুদ্ধিও নহয় আৰু এই চিলিণ্ডাৰটো হ'ল ডাই কেমিকেল পাউডাৰ DCP বুলি কওঁ এইটো ইয়াৰ কাম বহুত কাম কৰে এতিয়া আমাৰতো প্ৰয়োজনীয় এটা আজিকালিতো ঘৰৰ কাগজ প্ৰয়োজনীয় বস্তু এতিয়া যে মেট্ৰিক ফাইনেল বা যিকোনো মানে SSC বা ডিগ্ৰী ফাইনেল পৰীক্ষা হৈ আছে তাতো মানে আমাৰ সচৰাচৰ আমাৰ ডিগ্ৰী থাকে আমি গাঁও নোৱাৰোঁ কি কাৰণে তাত যদি কিবা কাগজ জাতীয় মূল্যৱান কাগজ লাগে আমি এইটো ব্যৱহাৰ কৰোঁ ইয়াৰ ভিতৰত এটা কাৰ্টিজ আছে এনেকুৱা লম্বা এই চিলিণ্ডাৰৰ নিচিনা এইটো অকণমান সৰু ইয়াৰ ভিতৰত এইটো গেছ গৰু আছে আৰু আটা গুড়িৰ নিচিনা ইয়াৰ ভিতৰত পাউডাৰ আছে যেতিয়াই আমি জুই লাগিব ইয়াত এটা পিন থাকে এনেকুৱা এইটো কালাৰৰ এটা হেৰি থাকে খপ থাকে তাৰপিছত এই খপটো দি এনেকৈ এই থাকে এইটো আমি এইটো দি লক কৰি দিব এতিয়া কেঁচানা এইটো লক কৰি দিছোঁ এতিয়া আৰু হেৰি নহয় এনেকুৱা থাকে নতুন অৱস্থা এইটো আমাৰ ইউজ কৰা এই প্ৰথম আমি খুলি পেলাই ইয়াৰ পেকিংটো খুলিলোঁ খুলি পেলাই এনেকৈ হেঁচা মাৰাৰ লগে লগে ভিতৰত এটা কাৰ্টিজ আছে কাৰ্টিজটো ব্ৰাছ হ'ব তাৰপিছত লগে লগে কাগজত মাৰি জুই লাগি আছে কাগজটো কিন্তু কাগজটো নষ্ট নহয় মাৰি মাৰিলেতো কাগজ বহীবিলাক চব নষ্ট হৈ যাব ছিগি যাব কিবা কিবি বালি ধুই মাৰি নষ্ট হৈ যাব কিন্তু এইটো মাৰাৰ লগে লগে আপোনালোকে ধুনীয়াকৈ প্ৰলেপ কৰিব প্ৰলেপ কৰাৰ লগে লগে ব্লেংকেটৰ সৃষ্টি হ'ল অক্সিজেন নাইকিয়া হ'ল বাছ জুইটো নুমাই দিব